বিহুৰ মাজতে অকণমান সময় উলিয়াই গহিন্দা আৰু মই ৰংঘৰৰ বাকৰিত বিহু উপভোগ কৰিবৰ কাৰণে গ'লোঁ আৰু দুয়োটাই ৰাস্তাৰ কাষতে অকণমান ৰৈ সেই সন্মুখতে আঁৰি থোৱা বেনাৰখনলৈ লক্ষ্য কৰিলোঁ আৰু তাত লিখা আছে যে ৰঙালী বিহু উদযাপন আৰু আমি কোন আহিছে সেইটোহে চাইছোঁ। মানস ৰবীন ককাইদেউ আৰু কুসুম কৈলাশ ককাইদেউৰ ফটো দেখিলোঁ আৰু মনতে এটা আনন্দ লৈ আৰু বিশেষ পলম নকৰি আমি ৰংঘৰৰ বাকৰিত সোমাই গ'লোঁ। সেয়ে যে দেখিছে ড্ৰেগন চিম্বল থকা সেই গেটখনেদি আমি সোমাই গ'লোঁ আৰু ৰংঘৰৰ বাকৰিত গৈ দেখিলোঁ যে আৰু গহিন্দাই ভাবিছিল যে মই চেলফি লৈ আছোঁ, বাট মই চেলফি লোৱা নাছিলোঁ, আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'হে কৰি আছিলোঁ। ৰংঘৰৰ বাকৰিত ইমান লোকে লোকৰাৰণ্য হৈ আছে, কিছুমানে গাৰ্লফ্ৰেণ্ডকো লৈ গৈছে বিহু উপভোগ কৰিবৰ কাৰণে, কিছুমানে বয়ফ্ৰেণ্ডকো লৈ গৈছে বিহু উপভোগ কৰিবৰ কাৰণে, দুয়োজনে একেলগে বিহু উপভোগ কৰিছে। আমি সেইবিলাক লক্ষ্য নকৰি জাজিপৰীয়া যিটো হুঁচৰি দল, সেই জাজিপৰীয়া হুঁচৰি দলটোৰ বিহু উপভোগ কৰিলোঁ। সুন্দৰ বিহু প্ৰদৰ্শন কৰিছে, মন আপ্লুত কৰিছে আৰু আমি মাজে মাজে আহি ফটোশ্বুট কৰিছোঁ। দেখিছেনে ৰাতিৰ আন্ধাৰৰ মাজতো কি সুন্দৰভাৱে আমাৰ ঐতিহাসিক ৰংঘৰক পোহৰাই ৰাখিছে, দেখি ভাল লাগিছে। আৰু বিহু দলসমূহেও তেওঁলোকে কি কৰিছে, ৰংঘৰৰ বাকৰি উপভোগ কৰিছে, কাৰণ তেওঁলোকে কিছুমান দূৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰাও আহিছে আৰু আমি মাজে মাজে আহি চেলফি লৈছোঁ, ফটোশ্বুট কৰিছোঁ, কাষৰ পৰিৱেশটো উপভোগ কৰিছোঁ। যিহেতু আমাৰো নিজকে আমনি কৰিবৰ কাৰণে দিয়া নাই, অকণমান মটিভেট কৰি ৰাখিছোঁ। আৰু অৱশেষত আমি যাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, সকলো মানুহে যাৰ কাৰণে অপেক্ষা কৰি আছিলে, তেওঁ আহি আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁ আমাক বিহুৰ শুভেচ্ছা দিলে আৰু ককাইদেউলৈও বিহুৰ শুভেচ্ছা জনাইছোঁ। শিৱসাগৰৰ ল'ৰা হৈ ইমান ডাঙৰ প্ৰগ্ৰেম হয় বুলি মই ভবাই নাছিলোঁ, জনাই নাছিলোঁ। আৰু আপোনালোকেও আহিব ঐতিহাসিক ৰংঘৰত বিহু উপভোগ কৰিবৰ কাৰণে, কাৰণ ৰংঘৰৰ বিহুটো সুকীয়া হয়। আৰু আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকলৈও বিহু শুভেচ্ছা জনাইছোঁ। আহিব, সকলোকে লগ পাম নেক্সট বছৰ।